নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম কবিতা। মই আজি মোৰ জীৱনৰ প্ৰথমটো চুলন খোৱা কাহিনীটো লিখিত ৰূপত প্ৰকাশ কৰিবলৈ ওলাইছোঁ। মই এগৰাকী শিক্ষাৰ্থী, কৰ্মসূত্ৰে মই মৰিগাঁৱত আছিলোঁ। মোৰ বয়স তেতিয়া 30 বছৰমান হৈছিল, কিন্তু মোৰ বিয়া হোৱা নাছিল। ঘৰৰ 3জনী ছোৱালীৰ ভিতৰত মই ডাঙৰ আছিলোঁ আৰু একমাত্ৰ উপাৰ্জনকাৰী ময়ে আছিলোঁ। গতিকে মোক চাব আহিলেও ঘৰৰ পৰা বিয়া দিয়া নাছিল। মোৰ লগৰবোৰৰ বিয়া হৈ গৈছিল, 2-এগৰাকীৰ সন্তানৰ মাকো হৈছিল। সিহঁতৰ চুলন খোৱাৰ কথা শুনি মোৰ এদিন খুব চুলন খাবলৈ মন গৈ আছিল, কিন্তু সুবিধা পোৱা নাছিলোঁ। তেতিয়া মোক কোনোবাই চুটি মোজা দিব, তাকে ভাবি জোৰ হৈছিলোঁ। মাজে মাজে চুলন নোখোৱাৰ বাবে ফিল্ম চাই আঙুলি মাৰিছিলোঁ। তেনে সময়তে মোৰ মৰিগাঁৱত পোষ্টিং হৈছিল। এঘৰ মানুহৰ ঘৰ ভাড়া ল'লোঁ। মানুহ ঘৰ বহুত ভাল আছিল। গিৰিয়েক ঘৈণীয়েক আৰু এটাই মাত্ৰ ল'ৰা। 2-এদিনতে মই সেইখন ঘৰৰ আপোন হৈ পৰিলোঁ। মই যেন সিহঁতৰ ঘৰৰ নিজৰে এজন হৈ গ'লোঁ। ল'ৰাজনকো মোৰ তাতেই টিউচন দিলে। সি তেতিয়া 8ম মানহে পঢ়ি আছিল। যিহেতু মই কাৰো চুলন খোৱা নাছিলোঁ, গতিকে ডাঙৰ মানুহৰ বাৰীৰ চুলন খাবলৈ ভয় লাগিছিল। কিন্তু সি যিহেতু সৰু আছিল, তাৰ বাৰীৰ চুলন খাবলৈ খুব মন গ'ল। তাক ভাবিয়েই ভুবুতিত আঙুলি মাৰিলোঁ। এদিন মাকহঁতৰ ফালৰ কাৰোবাৰ বিয়া আছিল যোৰহাটত। এইফালে পুতেকৰ বছৰেকীয়া পৰীক্ষাও শেষৰ দিন। মাকহঁতে বিয়াত নগ'লেও নহয়, আৰু গ'লেও 2 ৰাতিমান থাকিব লাগিব। শেষত উপায় নাপাই ল'ৰাটোক মোৰ লগতে থৈ যোৱাৰ সিদ্ধান্ত ল'লে। মই তাক বাবু বুলি মতা আছিলোঁ। বাবুৱেও মোৰ লগত থাকিম বুলি ক'লে। আমি দুয়োটাই ঘৰখনত থাকিলোঁ। ৰাতি ময়ে ভাত বনালোঁ, একেলগে খালোঁ। বাবুৱে ক'লে সি হেনো অকলে শুব নোৱাৰে, ভয় লাগে। মোৰ লগতে শুম বুলি ক'লে। মই তাক মোৰ লগতে শুৱাই ল'লোঁ। আৰু ৰাতি মোৰ খুব চেক্স উঠিলে, কিন্তু লাজতে মনে মনে থাকিলোঁ। তেনেকৈ টোপনি গ'লোঁ। মাজেৰে টোপনি সাৰ পাই দেখিলোঁ বাবুৱে মোৰ বুকুত হাতখন দি থৈছে। মই সাৰ পাই পোৱাত সি সাৰ পালে আৰু হাতখন গুচাই দিলে। মোৰ কিন্তু তাৰ সৰু হাতখনৰ দুডুবিটা টিপা খাব খুব মন গ'ল। তাক ক'লোঁ মোৰ লগত শুই কেনে দেখি ভাল লগা বুলি ক'লে। মই তাক তেতিয়া মৰমতে কুকুৰ মাছুলতে আনিলোঁ আৰু মোৰ গাখীৰটা লগাই দিলোঁ। তাৰো লাহে লাহে উশাহ-নিশাহ নবলৈ ধৰিলে আৰু মোৰ প্ৰথম যৌৱনৰ সোৱাদ দেখি উশাহ-নিশাহ নবলৈ ধৰিলে। মই গম পালোঁ তাৰো চেক্স উঠিছে। সাহস কৰি মই তাক ওঠত কিছ দিলোঁ। তাৰ পিছত তাৰ ওঠত ঠিকছে কিছ খালোঁ। লাহে লাহে মই তাৰ কণটো লাৰি দিলোঁ। বাৰীডাল কি টাইট হৈ আছিল। মই লাইফত প্ৰথমবাৰ লাৰি খালোঁ। বয়সত সৰু হ'লেও ইমান ডাঙৰ তাৰ বাৰীডাল। মোৰ ভয় লাগি গ'ল। মই তাক সুধিলোঁ, বাবু হাত মাৰা নেকি? সি লাহেকৈ মাজে মাজে মাৰোঁ বুলি ক'লে। সি সুবিধা পাই লাহেকৈ মোকো সুধিলে আঙুলি। মই মিছাতে নামাৰোঁ, কেনেকৈ মাৰে নাজানো বুলি ক'লোঁ। তেনেতে তাৰ বাৰীডাল হাত মাৰি দিলোঁ। এসোপামান গৰম গৰম মালপানী ওলাই আহিল। মই ক'ব নোৱাৰাকৈ তাৰ বাৰীডাল ঠিকছে চেলেকি চেলেকি খালোঁ। মালপানীখিনি অলপ টেঙা টেঙা লাগিলেও গোটেইখিনি চেলেকি চেলেকি খালোঁ। সি লাহেকৈ মোক আঙুলি মাৰি দিব লাগিব নেকি সুধিলে। মই একো নক'লোঁ। মই নাইটি পিন্ধি আছিলোঁ। সি লাহেকৈ মোৰ নাইটিখন খুলি দিলে। মোৰ বুকুখন প্ৰথমবাৰৰ বাবে কোনো ল'ৰাৰ আগত ওলাই পৰিল। সি লাহেকৈ লাৰি দিয়াৰ লগে লগে কাৰেণ্টৰ ধৰা দিলে মোৰ দেহটোত। সি লাহেকৈ লাৰি চাই ক'লে, বাইদেউ পানী ওলাইছেচোন। মই লাগোতে একো নকলোঁ। সি লাহেকৈ আঙুলিৰে মোৰ ওচৰ আগটোত লাৰিবলৈ ধৰিলে। কি যে ভাল লাগে। মই চেক্সৰ জোৰত ভৰি দুখন মেলি দিলোঁ। সি সুবিধা পাই লাহে লাহে আঙুলি মাৰিবলৈ ধৰিলে। কি যে মজা। মই ক'ব নোৱাৰা হৈ পূৰা কাপোৰ খুলি দিলোঁ। আমি দুয়োটাই পূৰা লেংটা হৈ গ'লোঁ। সি লাহে লাহে 2টা আঙুলি মোৰ বুকুখনত সোমাই দিলে। ফচ ফচ কৰি পানী ওলাই ওচৰ শব্দ ওলাব ধৰিলে। মই আনন্দত ক'ব নোৱাৰা হৈ গ'লোঁ। ভৰি দুখন যিমান পাৰি মেলি দিলোঁ। সি বহুত জোৰে জোৰে মোৰ বুকুত আঙুলি মাৰি দিলে। কি যে মজা। মই তাক বেয়া কথাৰে মোক গালি দিবলৈ দিলোঁ। সি ৰেণ্ডি বুলি কৈ ৰেণ্ডি আৰু লাগিব বুলি জোৰে জোৰে আঙুলি মাৰি দিলে। মই সঁচাকৈ ৰেণ্ডি হ'ব মন গ'ল। বিৰাট চুলন খাব মন গ'ল। মই আৰু বুলি চিঞৰি উঠিলোঁ। তাক মোৰ বুকুখন চেলেকিবলৈ দিলোঁ। সি চেলেকি মোৰ মালপানী খাবলৈ ধৰিলে। লাহে লাহে তাৰ বাৰী আকৌ উঠিল। সি মোক তেতিয়ালৈকে ওলোটাই লৈ বুকুখন উঠাই দিব দিলে। মই উঠাই দিলোঁ। সি পিছপিনৰ পৰা মোৰ বুকুৰ চেলেকি দিলে। মই সুখতে উফ কৰি আৰু দাঙি দিলোঁ। সি টোপনি ৰেণ্ডি কেনে লাগিছে বুলি হাতেৰে কোবাই কোবাই ৰঙা কৰি দিলে।